গুড মৰ্ণিং জনাইছো সকলোকে। কি খবৰ সকলোৱে? ভালে কুশলে আছেনে? আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছো। এইফালে ৰাতিপুৱা চাহ খাব লৈছো। মই হলে চাহ গিলাচত খাওঁ দেই, মই গিলাচত চাহ খাই ভাল পাওঁ। এই কাপত খালে গৰম হয়, বেছি সময় গৰম হৈ নাথাকে যে, সেইটো কাৰণে গিলাচতে খাওঁ। আৰু মোৰ নিচিনাকে গিলাচত চাহ খাই কোনে কোনে ভাল পায় জনাবচোন। আৰু সকলোকে বিশ্বকৰ্মা পূজা শুভেচ্ছা জনালো। সকলোৱে ভালে কুশলে দিনটো পাৰ কৰক আৰু সকলোৱে ভালে কুশলে গাড়ীবিলাক চলাব, নিজে মানে চেফটি হৈ মেলি চলাব দেই। আৰু আন দহজনকো সুৰক্ষা কৰি মেলি নিজে সুৰক্ষা থাকি গাড়ী মটৰসমূহ চলাব। আৰু কি ক'ম, দুৰ্গা পূজা পালেহিয়ে। এতিয়া গণেশ পূজাৰ পৰা আৰম্ভ হ'ল, গণেশ পূজা হৈ গ'ল, তাৰপৰা বিশ্বকৰ্মা পূজা আজি যাবই, তাৰপিছত দুৰ্গা পূজা কনে দুৰ্গা পূজাও যাবগৈ। আৰু বিশ্বকৰ্মা পূজা কাৰ কাৰ ঘৰত পাতিছে জনাব দেই। আমি গৈ আছো খাবলৈ। আমাৰ ঘৰতো সৰুকৈ নিয়ম এটা কৰিছে বাৰু, গাড়ী চাৰি যিহেতু ইমান ডাঙৰকৈ পতা নাই, বাইক স্কুটি আছে, এনেই সৰুকৈ পাতিছে। আৰু আপোনালোকৰ ঘৰত খাবলৈ মই গৈ আছো দেই, জনাব। আপোনালোকৰ এড্ৰেছকেইটা মোৰ ইয়াতে দি দিবচোন কমেণ্ট বক্সত। প্লিজ বাই বাই। আজি পুৱা চাহ কাপে সকলোকে শুভেচ্ছা দিলোঁ। ভালে কুশলে দিনটো পাৰ কৰক। বাই বাই।